আপোনালোকে চাইছে পম্পিছ কিচেন। মই পুনৰবাৰ আপোনালোক সকলোকে পম্পিছ কিচেনলৈ আদৰণি জনাইছোঁ। মই আজি আপোনালোকৰ মাজত দেখুৱাম তিয়হৰ ৰেচিপি এটা। তিয়হ সকলোৱে খাই ভাল নাপায়, তেন্তে মই আজি অলপ বেলেগকৈ বনাম। তিয়হ মই বুট আৰু মচুৰ দাইলৰ লগত বনাম, এনেকৈ খাই সকলোৱে ভাল পাব। তেন্তে আহকচোন চাওঁ মই তিয়হৰ ৰেচিপিটো কেনেকৈ বনাইছোঁ আৰু আমাৰ তিয়হৰ ৰেচিপিটো বনাবলৈ কি কি লাগিছে। আৰু এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে, আৰু মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে বেল বাটনটো প্ৰেছ কৰি থ'ব, যাতে মই যিমানখিনি ভিডিঅ' দিওঁ আপুনি সকলোৰে আগত চাব পাৰে। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই ইয়াত আগদিনাখন তিয়াই থোৱা বুট লৈছোঁ আধা কাপ, আৰু এইখিনি সিজাই লৈছোঁ। আধা কাপ মচুৰ দাইল লৈছোঁ, আধা ঘণ্টা আগতে তিয়াই থৈছিলোঁ। আৰু আদা নহৰু পেষ্ট মই 1 চামুচকৈ লৈছোঁ, আৰু মিডিয়াম চাইজৰ 2টা পিঁয়াজ ইয়াত মই স্লাইচ কৰি কাটি লৈছোঁ। আৰু লৈছোঁ এনেকুৱা বাতিৰে এবাতিতকৈ কম হ'ব তিয়হ, আৰু তিয়হৰ মই মাজৰ অংশখিনি কাটি পেলাই লৈছোঁ, গুটিৰ অংশখিনি কাটি পেলাই দিছোঁ। এতিয়া মই কেৰাহী এখনত তেল দি দিছোঁ আৰু দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি অলপ টাইম ভাজি লৈ মই ইয়াত এড কৰি দিম আদা নহৰুৰ পেষ্টখিনি দি মই আকৌ ভালদৰে গোটেইখিনি অলপ টাইম ভাজিম। আৰু এতিয়া মই এড কৰি দিম ইয়াত তিয়াই ৰখা মচুৰ দাইলখিনি। মচুৰ দাইলখিনি মই দি দিছোঁ আৰু গোটেইখিনি আকৌ ভালদৰে মিক্স কৰি দিম। এতিয়া মই জলকীয়া পাউডাৰ দিছোঁ আধা চামুচ, জিৰা পাউডাৰ আধা চামুচ, হালধি পাউডাৰ আধা চামুচ, গোটেইখিনি মছলা দি আকৌ ভালদৰে গোটেইখিনি মিক্স কৰি দিম। এনেদৰে মই ভাজি থাকিম প্ৰায় 2 মিনিট টাইম। আৰু এতিয়া দি দিছোঁ বুটখিনি দি ধুনীয়াকৈ আকৌ গোটেইখিনি লৰাই মিক্স কৰি দিছোঁ। এতিয়া মই পানী দি দিছোঁ প্ৰায় 1 গিলাচ। পানী দিছোঁ আৰু মই এড কৰি দিছোঁ 1 চামুচ নিমখ। গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ আকৌ। আৰু এতিয়া মই দি দিম কাটি ৰখা তিয়হখিনি মই ভিতৰৰ অংশখিনি লোৱা নাই, গুটিৰ অংশখিনি মই বাদ দিছোঁ। এতিয়া আকৌ গোটেইখিনি ভালদৰে মিক্স কৰি দি মই ঢাকনি লগাই দিম প্ৰায় 10 মিনিট টাইমৰ কাৰণে ঢাকনি লগাই দিম। 10 মিনিট পিছত চাওকচোন প্ৰায় সিজি গৈছে তিয়হখিনি, আৰু বুটখিনি আৰু দাইলখিনিও প্ৰায় সিজি গৈছে, আৰু অলপ হ'ব লাগিব। মই আকৌ ঢাকনি লগাই দিছোঁ 3 মিনিট টাইমৰ কাৰণে। এয়া চাওক 3 মিনিটমান পিছত এতিয়া মই দি দিছোঁ ইয়াত ধনিয়া পাউডাৰখিনি দি মই ভালদৰে আকৌ গোটেইখিনি লৰাই মিক্স কৰি দিছোঁ। আৰু এয়া চাওক একদম সিজি গৈছে, ধুনীয়া হৈছে তৰকাৰীখিনি, আৰু জোলখিনি মই যিমান ৰাখিব লাগে সিমানেই হৈ আছে। ইয়াতকৈ আৰু মই বেছি গাঢ়া নকৰোঁ জোলখিনি, আৰু ইয়াতকৈ বেছি জোল ৰাখিলেও ভাল নালাগিব। তেন্তে মই গেছ ষ্টভটো অফ কৰি মই প্লেট এখনত বাঢ়ি দিছোঁ। চাওকচোন কিমান অকণমান টাইমৰ ভিতৰত এনেকুৱাকৈ তিয়হৰ তৰকাৰী এটা বনাই খাব পাৰি বুটৰ সৈতে, আৰু এই তৰকাৰীটো খাবলৈ কিন্তু বহুতেই ভাল লাগে। আপোনালোকে নিশ্চয় এদিনকৈ ট্ৰাই কৰিবচোন। ট্ৰাই কৰিলেহে গম পাব সঁচাকৈ কিমান টেষ্টি হয় তৰকাৰীখিনি। আপুনি তিয়হৰ যে এটা গোন্ধ থাকে, সেই গোন্ধটো একদম নাথাকে। সেই গোন্ধটোৰ কাৰণে বহুতে খাবলৈ বেয়া পায়, কিন্তু এনেকুৱাকৈ তৰকাৰী বনাই খালে ভিতৰৰ অংশখিনি বাদ দি, তেনেহ'লে আপোনাৰ সেই গোন্ধটো অলপো নাথাকে। গতিকে এনেকুৱা এদিন বনাই খাব আৰু মোক জনাব কেনেকুৱা পাইছে। আজিলৈ গোটেইখিনি ভিডিঅ' চোৱাৰ বাবে আপোনালৈ বহুত ধন্যবাদ থাকিল। আজিলৈ বাই বাই, থেংক ইউ।